আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ দেখিছে নহয় মই পুখুৰীৰ পাৰত আছোঁ আব্বাই আজি মাছ মাৰিব তাকে বোলো আপোনালোককো দেখাওঁ আপোনালোকে মোৰ ব্লগছবোৰ চাই আছে ন যদিহে মোৰ ব্লগছবোৰ চাই ভাল পাইছে তেনেহ'লে মোক আগুৱাই লৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক কৰি দিব আব্বা মাৰক মাছ আৰু মই আউক যাব লগা আছিল নেকি Tanian? Jangan Saya kuji baru. Tanian. Oh wow, fish. Jan? Fish. Fish boleh kuah Jan? Oh, boleh kan? Soket. Soket buat kami asyik. Iya sih. Sonda. Mana sih kak? Ya kan harus. Oh, sonda tuh. Sonda tuh tengah di sana. Ini pucuk teh apa dulu? Kita putih negi. Ya sob China putih. China putih. Ibu dia ini ki? Ini dangor boh kita. Itu kayak pok. Itu, tapi dia khusus apa? Kan duri. এয়া দেখিছেনে চন্দা মাছ আমাৰ পুখুৰীটো আপোনালোকক অলপমান দেখাই দিলোঁ No. Itu kok bawa di lagi. Esalak sama suhu. কি জান কি হয় কোৱা কোৱা কি হয় হা ভয় লাগিছে লৈ দিলো ফলকো গৈ পাপাই এয়া চাওকচোন খেৱালি ফুল ইমান ভাল লাগে ন আৰু যে গোন্ধটো ইমান ধুনীয়া এটা এইটো সাইডে ধুলা মাৰি দিছো বা ধুই ফেলা বগা পুঠি এটা এই ৰসাত দিকি আকৌ গাত হে আব্বা কি মাছ কাটি আছে এইটো চন্দা মাছ হয় আপুনি কি ধুনীয়াকে মাৰিলে মাছ তুমি খাব লাগিব নহয় দেখিছেনে আপোনালোকে আমাৰ পুখুৰীৰ মাছ 1.5 কিলো হ'ব মাছ আৰু এইফালে মাহীয়ে কাটি আছে সৰু মাছ অ মাহী এটা আপুনি কি মাছ কাটি আছে জাপানী মাছ আৰু সৰুকেইটা পুঠি মাছ আছে কিহেদি বনাব এইটো টেঙাই দিব আপুনি বনাব নে আম্মাই আম্মাই বনাব কাটক মাইনা এইয়া এয়া দেখিছেনে আম্মাই পুৰৈ শাক মাছৰ লগত বহাই দিছে আৰু সেইফালে বেটিৰ শিঙিৰ মাছৰ জোল এয়া আম্মাই ঔটেঙাখিনি কাটি লৈছে আম্মা চন্দা মাছ কিহেদি বনাব? ঔটেঙা। ঔটেঙা।
মাছটো ভাজিব নে কেঁচাই দিব? মাছটো কেঁচাই দিম টেঙাৰ লগত। অঁ কেঁচা মাছহে ভাল লাগে টেঙাৰ লগত। অঁ কি দিলে ইয়াতে? ইয়াত পিঁয়াজ, নহৰু, জলকীয়া, হালধি, নিমখ, এতিয়া অলপ জিৰা জালুকৰ গুড়ি দিম। এতিয়া মাছ দিম ইয়াত। এতিয়া মাছ পেলাই দিছোঁ, এয়া মাছ। আম্মা টেষ্টিকৈ বনাব দেই। বনাম টেষ্টিয়ে বনাম। এতিয়া অলপ দেৰিকৈ ঔটেঙা দিব ন? ঔটেঙা অলপ দেৰিকৈ দিম, মাছটো হেৰি কৰি লওঁ, বহাই লওঁ। এয়া প্ৰেছাৰ কুকাৰত বহাই দিছোঁ ঔটেঙা সিজাবৰ কাৰণে। ওচৰতে এডাল গছ আছে, ল'ৰা এটাই আনি দিছে খাব খোজোতে, অঁ সেইকাৰণে বনাইছোঁ আৰু টেষ্টি কৰি খাম আৰু আজি। আম্মাই যে প্ৰেছাৰ কুকাৰত ঔটেঙাখিনি সিজিব দিছিলে, সেইখিনি চেপি পেনে ৰসটো ওলাই লৈছে। সিঠাটো নিদিয়ে মানে, ৰসখিনিহে ব্যৱহাৰ কৰিব। এতিয়া ঔটেঙা ৰস দিলোঁ, নিমখটো খাই নমাই থ'ম আৰু চৰুটো টেষ্টি কৰি খাম আৰু। হ'ব নহয়? অঁ তৰকাৰী কেনেকুৱা হৈছে? ধুনীয়া হৈছে। খুবেই কথা। আম্মা কেনেকুৱা হৈছে তৰকাৰী? ধুনীয়া হৈছে। আপুনিয়ে বনোৱা আৰু মাহী? টেষ্টি হৈছে, টেষ্টি। 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 খাওক।